আপোনাৰ যদি কিবা খালে বুকুখন জ্বলে আৰু বুকুৰ বিষ হয় আৰু সঘনাই গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে নমস্কাৰ মই ডক্টৰ হৃদয়জ্যোতি ডেকা যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখক আগলৈ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও এই চেনেলটোত পাই যাব আপুনি বাৰু কেতিয়াবা ভাবিছিল নে বহু সময়ৰ পৰা যদি কোনো মানুহৰ গেষ্ট্ৰিকৰ সমস্যাত ভুগি থাকে তেতিয়াহলে খাদ্যনলীৰ কেন্সাৰ হ'ব পাৰে আচৰিত হৈছে নহয় জানো আজি আমি এই ভিডিওটো ডিসকাস কৰিম এনেকুৱা বিপদত নপৰিবলৈ আৰু গেষ্ট্ৰিকৰ সমস্যা পাৰ্মানেন্টলি ঠিক কৰিবৰ কাৰণে 7টা উপায় এই গেষ্ট্ৰিকৰ লক্ষণসমূহ হ'ল বুকুৰ মাজভাগত বিখুৱা পেটত নাভিৰ ওপৰৰ ফালে বিখুৱা বুকুখন জ্বলা-পোৰা কৰা আৰু আমাৰ পিঠিৰ ফালে বিন্ধা-বিন্ধি কৰা ইয়াৰ উপৰিও বহুত মানুহৰ পেটটো ফুলি থকাৰ দৰে হয় কিন্তু যদি এই সমস্যা বহুত দিনৰ কাৰণে থাকে তেতিয়াহলে ই জিএআৰডি বা গেষ্ট্ৰ'ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজত ভুগিব পাৰে এই বেমাৰটোত আপোনাৰ পেটৰ ভিতৰত যি এচিড থাকে সেই এচিডটো আপোনাৰ খাদ্যনলীলৈ উভতি আহিব পাৰে আৰু তাৰ ফলত সঘনাই আপোনাৰ উগাৰ আহি থাকিব আৰু আপোনাৰ ডিঙিৰ ভিতৰখন এনি টাইম খুচখুচাই থাকিব আৰু মাজে সময়ে শুকান কাহ আহি থাকিব ইয়াৰ উপৰিও আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে এই বেমাৰটোক যদি আপুনি চিনিব নোৱাৰে বহু বছৰ ধৰি এই বেমাৰৰ সমস্যাত ভুগি থাকে তেতিয়াহলে এই বেমাৰটোৱে কেন্সাৰৰ ৰিস্ক বহুত বঢ়াই দিয়ে গেছ বা এচিডিটি আসলতে কোনটো কাৰণত হয় এইটো জনাটো ইম্পৰ্টেন্ট আৰু আপুনি এই ভিডিওটো চোৱাৰ পিছত আপুনিও জনাব আপোনাৰ কি কাৰণত এই সমস্যাত ভুগিবলগীয়া হৈছে যিবোৰ মানুহে বহুত স্পিডত ভাত খায় তেওঁলোকে ভাত খোৱাৰ লগতে বাহিৰৰ গেছো পেটলে সোমাই নিয়ে আৰু তাৰ ফলত গেষ্ট্ৰিকৰ সমস্যাত ভুগে ইয়াৰ উপৰিও আপুনি যেতিয়া বহুত পেট ভৰাই খায় আৰু ভাত খাই কিনে বিছনাত বাগৰি দিয়ে তেতিয়াহলে এইটো এটা গেষ্ট্ৰিক হোৱাৰ মূল কাৰণ হয় আৰু যিবোৰ মানুহে এলকহল গুটখা স্মোকিং এইবোৰ কৰে তেওঁলোকৰ গেষ্ট্ৰিকৰ সমস্যাত বহুত সঘনাই দেখা যায় ইয়াৰ উপৰিও যদি আপুনি শকত হয় আপোনাৰ ওজন বাঢ়িছে আৰু যদি আপুনি প্ৰেগনেন্ট হয় তেতিয়াহলে এই সমস্যাত ভুগিব পাৰে এই এলকহল স্মোকিং কফি চকলেট এইবোৰ খোৱাৰ ফলত এই জিআৰডি নামৰ বেমাৰটোৰ সমস্যা বেছি হয় আৰু আপুনি নটিস কৰিছেনে যেতিয়া আপোনাৰ ষ্ট্ৰেছ বাঢ়ে ই মানসিক ষ্ট্ৰেছেই হওক বা কিবা কাৰণত বহুত টেনচনত ভুগিছে বা আপুনি আপোনাৰ এক্সাম আছে তেতিয়াও আপোনাৰ এচিডিটিৰ সমস্যা বেছি হয় এতিয়া আমি এচিডিটিৰ পৰা পাৰ্মানেন্টলি বাচিবৰ কাৰণে 7টা উপায়ৰ বিষয়ে এই ভিডিওটো ডিসকাস কৰিম নাম্বাৰ 1 যদি আপুনি বহুত স্পিডত খায় তেতিয়াহলে লাহে লাহে খাবলৈ চেষ্টা কৰক আৰু আমি তিনি খাজতে একেবাৰে পেট ভৰাই খোৱাৰ ঠাইত আমি যদি কমকৈ আমি 4-5 বাৰ খাওঁ তেতিয়াহলে আমি এচিডিটিৰ সমস্যাৰ পৰা আমি আঁতৰি থাকিব পাৰিম নাম্বাৰ 2 যদি আপোনাৰ ভাত খাইয়ে বিছনাত পৰাৰ অভ্যাস আছে তেতিয়াহলে এটা কথা শুনক আপুনি ভাত খাইয়ে বিছনাত পৰাৰ ফলতে আপোনাৰ এচিডিটি আৰু জিআৰডিৰ দৰে সমস্যাত ভুগা যায় সেই কাৰণে এটা কথা মন কৰক আপুনি যেতিয়াই ভাত খাব তাৰ যাতে 1.5-2 ঘণ্টাৰ পিছতহে আপুনি বিছনাত পৰে আৰু আপুনি যেতিয়া বিছনাত শুব তেতিয়ালে বাওফালে কাটি কৰি খওক আৰু আপুনি চেষ্টা কৰিব যাতে আপোনাৰ মূৰটো আপোনাৰ বডিতকৈ অকমান ওখ হৈ থাকে তাৰ কাৰণে যদি আপুনি গাৰুটো ওখ কৰি লয় তেতিয়ালে কোনো কিন্তু লাভ নিদিব তাৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ মূৰৰ ফালে বিছনাখন উঠাই দিব পাৰে দুটা ইটা দি বা আপুনি এনেকুৱা যি কোনো বস্তু দি আপুনি বিছনাখন অকমান ডাঙি দিব পাৰে আৰু আপোনালোকে সবেই এটা চেষ্টা কৰক ৰাতিৰ ভাত খাজ যাতে একেবাৰে 8টা বজাৰ আগতেই খাই লয় আৰু ৰাতিৰ ভাত খাজ একেবাৰে লাইটকৈ খাওক আমাৰ বহুতৰে এটা অভ্যাস আছে আমি ৰাতিৰ ভাত খাজ আমি বহুত বেছিকৈ খাব চেষ্টা কৰো আৰু 10টা-11টা বজালে আমি নাখাওৱে যদি আপুনি 8টা বজাতে ভাত খায় তেতিয়াহলে ভাত খোৱাৰ পিছত খোজ কঢ়াৰ ফলত বা আন কাম কৰাৰ ফলত আপোনাৰ হজম শক্তি ভাল হ'ব আৰু তাৰ পিছত আপুনি ভাত খোৱাৰ পিছত একো বস্তু নাখাব আপুনি পানী খাব পাৰে আৰু ৰাতি টোপনি যোৱাৰ আগত বিশেষকৈ চকলেট কফি বিস্কিট এইবোৰ বস্তু একেবাৰে নাখাব নাম্বাৰ 3 আসলতে এই এচিডিটি ট্ৰিগাৰ কৰা খাদ্যবোৰ সবৰ কাৰণে বেলেগ হয় কাৰোবাৰ যদি চাহ বা কফি খালে এচিডিটি হয় আৰু কাৰোবাৰ স্পাইসি আৰু অইলি খালে এচিডিটি হয় সেইকাৰণে আপুনি নিজেই নটিস কৰিবচোন আপোনাৰ কি খালে এচিডিটিৰ সমস্যা বেছি হয় ইয়াৰ উপৰিও আপুনি মছলা আৰু তেল দিয়া খাদ্যটো কমকৈ খাবই ইয়াৰ উপৰিও ঘৰত যি বনায় তাত মছলা আৰু তেলৰ মাত্ৰাটো কম কৰি দিব আৰু এলকহল স্মোকিং গুটখা চকলেট কফি চাহ এইবোৰে কি কৰে আমাৰ পেটৰ আৰু আমাৰ খাদ্যনলীৰ মাজত যিখন দৰ্জা আছে সেই দৰ্জাখন ঢিলা কৰি দিয়ে তাৰ ফলত আমাৰ পেটত যিবোৰ এচিড থাকে সেই এচিডবোৰ আমাৰ খাদ্যনলীলৈ আহি যায় আৰু তাৰ কাৰণে জিআৰডিৰ দৰে বেমাৰত ভুগিবলগীয়া হয় সেই কাৰণে এই সকলোবোৰ খাদ্যৰ পৰা আপুনি আঁতৰি থাকিব লাগিব নাম্বাৰ 4 যিবোৰ মানুহৰ ওজন বহুত বাঢ়িছে তেওঁলোকৰ পেটৰ চৰ্বি আমাৰ পেটটোত প্ৰেছাৰ দিয়ে তেনে কৰিলে কি হয় আমাৰ পেটত যিবোৰ এচিড থাকে সেই এচিডবোৰ উলটি কিনে আমাৰ খাদ্যনলীত যায় আৰু যাৰ কাৰণে বহুত জ্বলন হয় সেই কাৰণে আপুনি লাহে লাহে আপোনাৰ ওজনটো কমাবলৈ চেষ্টা কৰক ওজন কমোৱা আৰু পেটৰ চৰ্বি কমোৱাৰ ওপৰত এই চেনেলটোত মই এটা ভিডিও দি থৈছো আপুনি এই ভিডিওটো চোৱাৰ পিছত সেই ভিডিওটো চাই ল'ব আৰু আপুনি বেছি টাইট কাপোৰ আৰু টাইট বেল্ট মাৰটো এভয়েড কৰক নাম্বাৰ 5 যদিহে আপুনি ষ্ট্ৰেছত ভুগি আছে তেতিয়াহলে আপোনাৰ এই ষ্ট্ৰেছে আপোনাৰ এচিডিটিৰ মূল কাৰণ হয় সেই কাৰণে আপুনি যিমান মেডিসিন খালো এই এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিব নোৱাৰিব সেই কাৰণে প্ৰথমে আপুনি আপোনাৰ এই ষ্ট্ৰেছটো কমাব লাগিব তাৰ কাৰণে আপুনি ৰেগুলাৰ 30 পৰা 40 মিনিট সময় এক্সাৰসাইজ কৰক এক্সাৰসাইজৰ কাৰণে আপুনি অকল জিমতেই যে যাব লাগিব তেনেকুৱা নহয় আপুনি 30 পৰা 40 মিনিট সময় বেগাই খোজ কাঢ়ক
আপুনি সাইক্লিং কৰিব পাৰে আৰু ইয়াৰ উপৰিও আপুনি মেডিটেশ্যন কৰক যোগা কৰক আৰু যিবোৰ ব্ৰিথিং এক্সাৰসাইজ আছে যেনে প্ৰণায়াম সেইবিলাক কৰক আৰু তেনেকুৱা কৰিলে আপোনাৰ ষ্ট্ৰেছটো লাহে লাহে কমি আহিব আৰু ইয়াৰ লগে লগে আপোনাৰ এচিডিটিৰ সমস্যাও কম পাব নাম্বাৰ 6 ৰাতিপুৱাৰ ভাগত আপুনি কুহুমীয়া গৰম পানী খাওক আৰু বেছিকৈ খাওক ইয়াৰ উপৰিও আপুনি এচিডিটিৰ সমস্যাৰ পৰা ৰিলিফ পাবৰ কাৰণে এই যে চব গুটি পায় যাক আমি গোৱামুৰি বুলি কওঁ তাৰ চাহ বনাওক কেনেকৈ বনাব আপুনি প্ৰথমে এটা কাপত 1 চামুচ বা 2 চামুচ চব গুটি দিয়ক তাৰ পিছত উতলা গৰম পানী তাৰে ওপৰত দিয়ক আৰু 15 মিনিট 10 মিনিট ৰখাৰ পিছত আপুনি অকমান ঠাণ্ডা হ'ব দিয়ক তাৰ পিছত সেকি কিনে সেইখিনি খাওক আৰু তেনেকুৱা কৰিলে আপুনি এচিডিটিৰ সমস্যাৰ পৰা ৰিলিফ পাব নাম্বাৰ 7 আপুনি এই গেষ্ট্ৰিকৰ ডেঞ্জাৰ সাইনবোৰ জনাটো ইম্পৰ্টেন্ট কাৰণ এই ডেঞ্জাৰ সাইনবোৰ গেষ্ট্ৰিক আলচাৰ বা কেন্সাৰৰ লক্ষণ হ'ব পাৰে সেই কাৰণে আপুনি এই সাইনবোৰ দেখাৰ লগে লগে অতি সোনকালে ডক্টৰৰ সহায় ল'ব লাগিব সেই ডেঞ্জাৰ সাইনবোৰনো কি নাম্বাৰ 1 যদি বহুত কম সময়ৰ ভিতৰত আপোনাৰ বহুত ওজন কমিছে নাম্বাৰ 2 যদি আপোনাৰ পেটৰ বিষ বহুত বেছি হৈছে নাম্বাৰ 3 যদিহে আপোনাৰ তেজ বমি হৈছে নাইবা চকলেট কালাৰৰ বমি হৈছে আৰু তাৰ লগত কলা পায়খানা গৈছে নাম্বাৰ 4 আপুনি ভাত বা যিকোনো বস্তু যদি আপুনি ভালকৈ গিলিব পৰা নাই গলত লাগি গৈছে তেতিয়াহলে এই ওয়াৰ্নিং সাইনবিলাক দেখাৰ লগে লগে আপুনি একেবাৰে পলম নকৰাকৈ ডক্টৰৰ ওচৰ চাপক আৰু এই ভিডিঅ'টোত কোৱা কথাখিনি যদি আপুনি ভাল পালে তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু মোৰ এই ভিডিঅ'টো লাইক কৰক আৰু ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ